প্ৰিয় দৰ্শক, পুৰবিজ কিটচেনত মই আজি কচু দিয়া ৰহৰ দাইল বনাই দেখুৱাম। ইয়াৰ কাৰণে মই লৈছোঁ আধা কিলো ৰহৰ দাইল, ধুই পানী টুকি লৈছোঁ। একমুখীয়া কচু 10 পিচ, আন্দাজত নিমখ, 1 চাহ চামুচ হালধি পাউডাৰ, 1 টেবুল চামুচ চেনি, 1 চাহ চামুচ পাঁচফোৰণ, এটা সৰু পিঁয়াজ কুটা, 3টা শুকান জলকীয়া, এখিলা তেজপাত, দাইলখন বনাবৰ কাৰণে মিঠাতেল। এই দাইলখন বনাবৰ কাৰণে পঞ্চমুখী কচু হ'লে বেছি ভাল, কিন্তু মই বজাৰত পোৱা নাই কাৰণে একমুখীয়া কচুটোৱে লৈ আহিছোঁ। আপোনালোকে পঞ্চমুখী কচু দি কেতিয়াবা বনাই খাব, খাবলৈ বহুত সোৱাদ হয়। এতিয়া মই দাইলকেইটা এটা প্ৰেছাৰ কুকাৰত দি সিজাই ল'ম। কচু কেইটুকুৰো পেলাই দিছোঁ, নিমখ দিছোঁ, নিমখ একেবাৰে দি দিছোঁ মই, হালধি পাউডাৰখিনিও দি দিছোঁ আৰু চেনিখিনিও দি দিছোঁ। এতিয়া পানী দিছোঁ, পানী মই ডুব যোৱাকৈ দিছোঁ। 1 ইঞ্চি 1.5 ইঞ্চি ওপৰলৈ আছে, কিন্তু পানীটো আকৌ দিব লাগিব মই পিছত, প্ৰয়োজন হ'লে গৰম পানী মই আকৌ দিম। দালি আৰু কচুখিনি মই এটা হুইচেল মাৰি লওঁ। এয়া মই কুকাৰটো খুলিলোঁ, দাইল কচু সিজিছে, পানীটো শুকাই গৈছে, সেইকাৰণে মই ইয়াত গৰম পানী মিক্সড কৰিম। পানীটো নিজৰ আন্দাজত দিব। এতিয়া মই টাৰ্কা পেনত ফুৰণটো ৰেডি কৰি ল'ম। 2 টেবুল চামুচ মিঠাতেল দিছোঁ, তেল গৰম হৈছে, ইয়াত মই পাঁচফোৰণ দি দিছোঁ, শুকান জলকীয়া দিছোঁ, গেছটো ল' ফ্লেমত ৰাখিছোঁ, তেজপাত এখিলা দিছোঁ, পিঁয়াজ দিছোঁ, ৰহৰ দাইলত মই বেছিকৈ মছলা ব্যৱহাৰ নকৰোঁ। দাইল আৰু কচুৰ চেণ্টটো তেতিয়াহে ভালকৈ ওলাব। ফুৰণটো মই দাইলত দি দিছোঁ। 1-2 মিনিট ৰাখিলোঁ। মই ৰহৰ দাইলত চেনি ব্যৱহাৰ কৰোঁ অলপ। যাৰ যাৰ গেষ্ট্ৰিকৰ সমস্যা আছে তেওঁলোকক যাতে বেছি এফেক্ট নকৰে। একমুখীয়া কচু দিয়া ৰহৰ দাইল হৈ গ'ল। গেছ অফ কৰিছোঁ। মোৰ এই কচু দিয়া ৰহৰ দাইলখন যদি আপোনালোকৰ চাই ভাল লাগিছে, ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।